গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। তো আজি ৰাতিপুৱা সোনকালে উঠি ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ। আজি গুণৰ ভেকচিন আছে, গতিকে লৰালৰিকৈ গোটেইখিনি কাম কৰি সম্পূৰ্ণ কৰিব লাগিব আৰু 11টামান বজাত চেণ্টাৰ পাবই লাগিব, নহ'লে বহুত ভিৰ হয়। এয়া গুণ উঠি গ'ল, এতিয়া তাকে ৰেডি কৰি ল'ম আৰু এইফালে ময়ো ৰেডি হৈয়ে ল'লোঁ আৰু আমি আহি চেণ্টাৰ পালোহিয়ে। চেণ্টাৰত আজি ভিৰ নাই, আমিয়ে ফাৰ্ষ্ট, গতিকে আমাৰ গুণকে ভেকচিন ফাৰ্ষ্ট লগাব। এয়া গুণক কাপোৰ খুলি একেবাৰে ভেকচিন লগাই আছে। ৱাইও দুখেই লাগে আৰু ভেকচিন লগাই ঘৰ আহি পালোহি। এয়া গুণৰ এতিয়া কান্দা কাটা একো নাই, ৰাতি কি কৰে নাজানো আৰু দেই। আৰু ড্ৰেছখিনি খুলি দিয়াৰ লগে লগে তাই টোপনিয়ে আহি গ'ল আৰু যোৱাৰ আগতে গুণৰ কাপোৰখিনি চাৰ্ফত দি গৈছিলোঁ, ধুই শুকাব দিলোঁ আৰু এতিয়া ভাত বনাব লাগিব। আৰু ভাত বনোৱাৰ আগত মোক স্পেচিয়েল চাহ একাপ লাগিব দেই, নহ'লে ভাত দাইল যে খিচাৰি হ'ব। এয়া বুটৰ দালি আৰু মচুৰৰ দালি মিক্স কৰি বনাম। আগতে 20 মিনিটমান পানীত তিয়াই থৈছিলোঁ, মানে তেতিয়া 2-3টা হুইছেলতে ধুনীয়াকৈ সিজি যায়। আৰু এইফালে গান গাই ভাত বনাই আছোঁ। এয়া এফালে ভাত, এফালে দালি, আৰু মই আহিছোঁ ইফালে সিফালে চাই জলকীয়া ছিঙিব, মানে চবফালে বান্দৰ, ইমান ভয় লাগে বান্দৰক। আমাৰ ফালে নাছিল যে সেইবাবে। ভোট জলকীয়া গছ এইডাল বহুত লাগিছিলে, কিন্তু ভালকৈ ৰ'দ নপৰাৰ বাবে সৰু সৰু হৈয়ে থাকিল। আৰু এইফালে এই জলকীয়াও আছে, এইয়া চাওক অৰ্ধৰ জলকীয়া। আমাৰ কড্ডে জ্বালা দেখছি না, আৰু চেতা ইমান যে ভাল লাগে খাই। মা কি ধুনীয়া গোন্ধ, কাৰ কাৰ ভাল লাগে আৰু জনাবচোন। আৰু এতিয়া বনাম চাটনি, আৰু এফালে চব্জিখিনিও চাই আছোঁ। ভাত হৈয়ে গ'ল, এতিয়া খাই বৈ বাচন বৰ্তনখিনি ধুই ল'ম। আৰু এতিয়া গুণৰ লগত অলপ টাইম থকা পাছত শুই গ'লোঁ। আৰু শুই উঠিয়ে চাহ পানী খাই গুণ আছে দেউতাকৰ লগত ভিডিঅ' কলত, আৰু মোৰ আছে অকণমান কাপোৰ চিলাবলগীয়া কাম আছে। এয়া শাৰী এখনত ফলচ লগাব আছিলে, মোৰে শাৰী হয়, গতিকে এনেকৈ লগাম, এতিয়া হাতেৰে লগাম মই এতিয়া। গতিকে ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো কেনে পালে জনাব, আৰু লাইক আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ দেই, বাই বাই।